পুলিচৰ চাকৰি কথাই বহুতে সুধি থাকে তো পুলিচৰ চাকৰি আকৌ আহি আছে আপোনালোকে জানে ফৰেষ্টৰটো ইতিমধ্যে ওলাইছেই ফৰেষ্টত আপোনালোকে ফৰেষ্টাৰ যিজন গ্ৰেড 1 আছে যাৰ এডভাৰটাইজ ওলাব তেওঁলোক 2 ষ্টাৰ হয় আৰু যিজন ফৰেষ্ট গাৰ্ড থাকে ফৰেষ্ট গাৰ্ড 1 ষ্টাৰ হয় অ'কে চ' এইখিনি আপোনালোকৰ ফৰেষ্টৰটো ওলালে এডভাৰটাইজ ওলাব আৰু তো দ্বিতীয় কথা আপোনালোকৰ বেটেলিয়ন ওলাব বেটেলিয়নখিনিত থাকিব আপোনাৰ যথেষ্টখিনি তাতে পোষ্ট থাকিব কিন্তু ইম্পৰ্টেণ্ট কথা যে আসাম পুলিচৰ ক্ষেত্ৰত 1800টা পোষ্ট ওলাব 1800 পোষ্ট আপোনালোকৰ ওলাব আসাম পুলিচত তাৰ ভিতৰত কি পোষ্ট থাকে সেইখিনি বস্তু স্পেচিফাই কৰি দিয়া নাই কেবিনেট বৈঠকত সেই কথাখিনি উল্লেখ কৰা হৈছিলে যে 1800 মানে পদ যিখিনি নতুন পোষ্ট নহয় সেইখিনি অলৰেডি ভেকেণ্ট হৈ আছে অ'কে থানাত হওক আপোনালোকৰ আসাম পুলিচ হেডকোৱাৰ্টাৰ্ছত হওক সেইখিনি পোষ্ট খালী হৈ আছে আসাম পুলিচৰ অধীনত 1800 পোষ্ট আছে চ' এই 1800 পোষ্টৰ ভিতৰত কি পোষ্ট আছে সেইখিনি স্পেচিফাই কৰি দিয়া হোৱা নাই কাৰণ অসম পুলিচৰ অধীনত তেওঁলোকৰ যিবিলাক অফিচিয়েল যিবিলাক ষ্টাফ আছে ষ্টেন'গ্ৰাফাৰ হ'ব পাৰে এছিষ্টেণ্টছ হ'ব পাৰে তেনেকুৱা বিলাকো তাত সোমাই থাকিব পাৰে কনষ্টেবলৰ পোষ্ট থাকিব সাব ইন্সপেক্টৰৰ পোষ্ট থাকিব লাগে আই গেছ চ' কাৰণ APRত হওক আমাৰ নৰ্মেল যিখিনি পুলিচ সেইখিনিতো আপোনালোকৰ আছে কিছুমান নতুন ডিষ্ট্ৰিক্টছ খুলিছিলে নতুন থানা হৈছে আৰু এটা কথা চলি আছে থানা বাইফাৰ্কেশ্যনৰ কথা চলি আছে মানে এখন থানাৰ যিটো জুৰিছডিকশ্যন থাকে সাপোজ এখন থানাৰ জুৰিছডিকশ্যন আপোনাৰ ধৰি লওক 20 কিলোমিটাৰ বা 10 কিলোমিটাৰ সেই ৰেঞ্জটো তেওঁলোকৰ কমাব যাতে এফিচিয়েণ্ট তেওঁলোকৰ পুলিচিং হ'ব পাৰে আৰু এফিচিয়েণ্ট ডিছপ'জেল অফ কেছেছ হ'ব পাৰে তাৰ কাৰণে এই কথাটো বহুত দিনৰ পৰা চলি আছে যে থানা বাইফাৰ্কেশ্যন হ'ব পাৰে যিটো জুৰিছডিকশ্যন আছে জুৰিছডিকশ্যনটো কমাব লাগে যে এখন থানাৰ অধীনত 5 কিলোমিটাৰ বা তেনেকুৱা বা ইমানখিনি জেগা এইখন থানাৰ আণ্ডাৰত থাকিব চ' এই যি এডিশ্যনেল যিখিনি জেগা থাকিব তাৰ কাৰণে যদি দৰকাৰী হয় অন্য এখন থানাৰ যদি জেগা কম হৈ আছে তাত অন্তৰ্ভুক্ত কৰিব আৰু যদি দেখে যে বেলেগ থানা তাত ক্ৰিয়েট কৰিব লাগে তেওঁলোকে নতুন থানা তাতে ক্ৰিয়েট কৰিব পাৰে তেনেকুৱা ধৰণৰ কথা বতৰাও চলি আছে চ' আগন্তুক দিনত হয়তো আৰু কিছুমান পোষ্ট ওলাব পাৰে পুলিচৰ এনেকুৱা ধৰণৰ কথাবিলাক যদি একচুৱেলি কামত যদি হয়গৈ চ' বৰ্তমান সময়ত 1800 পোষ্টৰ ভিতৰত আপোনালোকৰ অফিচিয়েল ষ্টাফো থাকিব পাৰে লগতে SI কামাণ্ডো কনষ্টেবল তেনেকুৱা বহুতখিনি থাকিব পাৰে চ' আশা কৰোঁ সোনকালে এডভাৰটাইজ ওলালে আমি গোটেইখিনি কথা গম পাম চ' এইখন কেবিনেটত যথেষ্টখিনি ভাল খবৰ আহিছে চ' সঁচা অৰ্থত এইখিনি ৰূপায়ণ হ'লেতো বহুত ভাল চ' চাওঁ আমি এইখিনি কথা আছিলে আপোনালোকে যদি কিবা জানে আপোনালোকে কমেণ্টত জনাব যাতে অন্য লোকৰো সহায় হ'ব পাৰে চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'ত আকৌ লগ পাম